বিচূৰ্ণ হৈ গৈছিলে। তো ইয়াৰে কিছুমান ভাল ভাল বস্তু মানে শিলালিপি কিছুমান আপোনালোকক মানে ইয়াৰ পৰা লৈ গৈছিলে, লৈ পেলাই আমাৰ চিত্ৰলেখা উদ্যানত ৰাখিলেগৈ অলপমান, আৰু কিছু ৰাখিলেগৈ অগ্নিগড়তো। এইটো হ'ল আপোনাৰ ইয়াতে আছিলে বিষ্ণু মন্দিৰ, এয়া বিষ্ণু মন্দিৰৰ হয় এইটো জেগা। আৰু এইবিলাক ছাইডত যিমানবিলাক দেখিছে এইবিলাক চব শিৱ মন্দিৰ আছিলে। এইটো বিষ্ণু মন্দিৰ। এইবিলাক দেখিছেনে, কিমান ধুনীয়াকৈ শিলত এইবিলাক উন্নত দিয়া নিচিনাকৈ এয়া দেখিছে, কিবা বঢ়িয়াকৈ বনাই ৰাখিছিলে। এয়া ভূমিকম্পৰ ফলত মানে চূৰ্ণ বিচূৰ্ণ হৈ গ'ল। এইখিনিতেই আছিলে আপোনাৰ ভগৱান বিষ্ণু মন্দিৰ। ইমান ধুনীয়া ডাঙৰ এইটো ভগৱান বিষ্ণু মন্দিৰ আছিলে। এয়া চাওকচোন ইমান ধুনীয়াকৈ বনাইছিলে আগৰ দিনৰ মানুহে। এয়া শিলত কি বনাইছিলে এয়া এইবিলাক। তাৰপিছত চাৰিওফালে এয়া ভূমিকম্পৰ ফলত ভাগি চূৰ্ণ বিচূৰ্ণ হৈ গৈছিলে। ইমান ধুনীয়াকৈ বনাই ৰাখিছিলে। দেখিছেনে কিমান ডাঙৰীয়া জেগা, এইবিলাক কিমান ধুনীয়া আছিলে। চব ভূমিকম্পৰ ফলত মানে ধ্বংস হৈ গ'ল সেইবিলাক। এয়া বহুত ডাঙৰ এৰিয়া, এইটো বিৰাট ডাঙৰ এৰিয়া। ব্ৰহ্মপুত্ৰৰ পাৰতে মানে অৱস্থিত। বিৰাট ডাঙৰ। ইয়াত মানে আগৰ দিনত বহুত শ বছৰ আগতে মানে ইয়াত আপোনাৰ মানে বহুত হেৰি হৈছিলে, মানে ধৰ্ম প্ৰতিষ্ঠা পূজা কৰিছিলে। তেতিয়া মানে এইবিলাক ইয়াত মন্দিৰ বনাই ৰাখিছিলে। চাৰিওফালে মন্দিৰ আছিলে, শিৱ মন্দিৰ আছিলে। আৰু ওপৰত সেইফালে ওপৰত আছিলে একে বিষ্ণু মন্দিৰ। ধুনীয়াকৈ বনাইছিলে, দেখিছিলে এইবিলাক কিমান শ বছৰ আগত বনোৱা। এয়া চব ধ্বংস হৈ গ'ল এয়া ভূমিকম্পৰ ফলত। বন্ধুসকল, এয়াই আছিলে বামুণী পাহাৰ তেজপুৰৰ। ইয়াতে কিমান ধুনীয়া ধুনীয়া মন্দিৰ বনাই ৰাখিছিলে, চব ভূমিকম্প হৈ শেষ হৈ গ'ল। আৰু যি নহওক ইয়াৰ মানে এতিয়াও ভাল ভাল বস্তুবিলাক মানে লৈ গৈছে, ইয়াৰ পৰা লৈ গৈ ৰাখি দিছে। চিত্ৰলেখাত ৰাখিছে, অগ্নিগড়ত ৰাখিছে। ইয়াতো কিছুমান বস্তু বহুত পৰি আছে। এইবিলাক বহুত ধুনীয়া জেগা, আহিব আপোনালোকে চাব, খুব সুন্দৰ জেগা। এইফালে ব্ৰহ্মপুত্ৰ।
এইবিলাক হয়তো খুটা আছিলে চাগে দেই সেই সময়ত, ডাঙৰ ডাঙৰ খুটা ভাগি পেলাই টুকুৰা হৈ গৈছে এইবিলাক। চাওকচোন কিমান ধুনীয়া জেগা আছিলে, কি হৈ গ'ল এয়া দেখিছে, কিমান ধুনীয়া জেগা কি হৈ গ'ল। এয়া ভগৱানৰ মূৰ্তি। তো ফ্ৰেণ্ড, এয়াই আছিলে তেজপুৰ বামুণী পাহাৰৰ মনোমোহা দৃশ্য। আহিব আপোনালোকেও, চাই যাব, বিৰাট ধুনীয়া জেগা। মই এতিয়া য'তে খাৰা হৈ আছোঁ একদম ওপৰত, চবচে মাজত, ইয়াতেই আছিলে ভগৱান বিষ্ণুৰ মন্দিৰ, আৰু বাকীবিলাক যিবিলাক দেখিছে এইবিলাক চাৰিওফালে শিৱ মন্দিৰ আছিলে। আহিব আপোনালোকো, চাই যাবহি। সেয়ে মোৰ গোসানী ক'ত ঘূৰি ফুৰিছে দেখিছেনে? গোসানী কৰিবা দেই, ফাঁকত সোমাবা, শিলৰ ফাঁকত সোমাবা, চাবা আকৌ। হা হা, মোক ধৰা, চশমাযোৰকে খুলি ল'লা। তো ফ্ৰেণ্ড, সেয়াই আছিলে ভিডিঅ'টোত আজি, বৰ বিশেষ আৰু কি দেখাম, ধৰক আৰু চব ধ্বংসই হৈ গ'ল ভূমিকম্পৰ ফলত, কিনো দেখাম আৰু। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, যদি ভাল লাগিল লাইক শ্বেয়াৰ কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহোঁ, বাই।